লাগিলেই নহয় লেঠা। বহুত দিনৰ পৰা বিচাৰি আছিলোঁ এটা চাউথ ইণ্ডিয়ান লুক ক্ৰিয়েট কৰিব, কিন্তু কেতিয়াবা যদি শাৰীখন বিচাৰি নাপাওঁ, কেতিয়াবা আকৌ ব্লাউজটো। আজি আকৌ সেইটোৱে কৰিবলৈ যাওঁতে মোৰ ব্লাউজটোৱে ছিগি থাকিলে। ৱাহ! তাৰপিছতে হ'লেও মনটো বেয়া লাগিছে যদি মই ভাবিলোঁ যে কৰিছোঁ যিহেতু কৰোৱেই আৰু। তাৰপিছতে মই সেনেকৈ মেকআপ ষ্টাৰ্ট কৰিলোঁ। প্ৰথমতে স্কিনখন প্ৰেপ কৰিছোঁ, তাৰপিছত এটা এটাকৈ ষ্টেপ কৰি গৈছোঁ। সকলোবোৰ কোৱাটো সম্ভৱ নহয়, কাৰণ যিহেতু মই বহুত ফাষ্টকৈ দেখাইছোঁ ভিডিঅ'টো, 49 ছেকেণ্ডছত গোটেই ভিডিঅ'টো দেখাবলৈ অকণমান কঠিন, হ'লেও মই কৰি গৈছোঁ। প্ৰথমতে ফাউণ্ডেশ্যন লগালোঁ, কনচিলাৰ লগালোঁ, তাৰপিছত এই ব্লাছটো মই অলপ দিনৰ আগতে কিনিছোঁ। ইমান ধুনীয়া, একদম স্কিনখনৰ লগত যেন ব্লেণ্ড হৈ গৈছে। ইট লুক ছ' গুড। মই সেই টিনটো এজ আ আই শ্বেড' ব্যৱহাৰ কৰিছোঁ। তাৰপিছত অলপমান গল্ডেন আই শ্বেড' লগাই ধুনীয়াকৈ কাজল লগাইছোঁ। কাজল মই ব্ৰাউন লগাইছোঁ। লাইনাৰটো লগাই মোৰ লুক কমপ্লিট। তাৰপিছত এই ফুলপাহ এনেকৈ লগাওঁ নে এনেকৈ লগাওঁ তাকে ভাবি আছোঁ। তাৰপিছত মই এনেকৈয়ে লগালোঁ। তাৰপিছত মই জুৱেলাৰিজ পিন্ধিলোঁ, বেংগলছ পিন্ধিলোঁ, বিন্দি লগালোঁ।